গুড মৰ্ণিং। ৰাতিপুৱা 6টা বাজিছে এতিয়া। অলপ আগতে সাৰ পালোঁ। বাহিৰত পোহৰ হোৱাই নাই, সেইকাৰণে লাইটটোকে লগাই লৈছোঁ। মোবাইলটো ওচৰতে আছিলে, সেইকাৰণে ভাবিলোঁ বিচনাৰ পৰাই ব্লগটো আৰম্ভ কৰি দিওঁ। ৰাতিপুৱা 8টা বজাত মোৰ বাছ আছে, গতিকে সোনকালে উঠোঁ, ফ্ৰেছ ট্ৰেছ হৈ লওঁ আৰু তাৰপাছত কৈ আছোঁ আপোনালোকক আজি ক'ত যাম। কি খবৰ আপোনালোকৰ? বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ প্ৰজেক্টৰ কাম চলি আছিলে। এতিয়া শেষ গ'ল, চব শেষ, কলেজো শেষ, প্ৰজেক্টটো শেষ, ক্লাছো শেষ। গতিকে আজিৰ পৰা ৰেগুলাৰ ভ্লগ দিবলৈ ট্ৰাই কৰিম। এতিয়া আমি চাইকেল লৈ যাম বাছ ষ্টেণ্ডলৈ আৰু তাৰ পৰা বাছত যাম। যিহেতু চিটি চেণ্টাৰৰ মাজেদিয়ে যাম, এটা সৰু জেলক এটা দি যাওঁ চিটি চেণ্টাৰটো। আপোনালোকক দেখুওৱা নাই, মই গৈ পাওঁ মানে আপোনালোকে চিটি চেণ্টাৰখন চাই লওক। ফাইনেলি পালোহি বাছ ষ্টেণ্ড। বাছ এতিয়ালৈকে অহা নাই, টিকেটটো কাটি লওঁ। 8টা বজাত আহিব চাগে, পূৰা 8টা বজাতে বাছখন আছে। Thank you. ফাইনেলি পালোহি। আজি আচলতে মই কাৰ্লিং ফৰ্ট আহিছোঁ, আপোনালোকক কোৱাই হোৱা নাই। মই ৰাতিপুৱা উঠিয়ে প্লেনটো বনালোঁ আজি আহিম বুলি। বহুত দিনৰ পৰা দেউতাই কৈ আছিলে যে আয়াৰলেণ্ডৰ এখন গাঁও দেখুৱাবলৈ, সেইকাৰণে আহিলোঁ ইয়াত আজি এটা ব্লগ বনাম বুলি। কিন্তু আহি দেখোঁ যে বতৰ এয়া, ইমান বতাহ, এতিয়া মোৰ শব্দটো গৈছেনে নাই নাজানো। আৰু এতিয়া মই ট্ৰাই কৰিম টাউনখন ভিতৰত যাবলৈ আৰু কি আছে দেখুৱাবলৈ। আৰু ইফালে এখন পাহাৰ আছে, সেই পাহাৰখনৰ ওপৰতো যাবলৈ চেষ্টা কৰিম। গতিকে বলক চাওঁ কি আছে, চাওঁ। অৱশ্যে মই আহিছোঁ ইয়াত আজি সৈতে মোৰ 3বাৰ হ'ল অহা। আজি আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰোঁ। টাউনখনৰ ভিতৰত অলপ বতাহটো কম, সেইকাৰণে অলপ কৰিব পাৰিছোঁ ভালকৈ। কিন্তু সিফালে সাগৰ আছে, সাগৰৰ পৰা পূৰা বতাহটো আহি আছে, সেইকাৰণে সাগৰৰ পাৰত মানে হাইৱেৰ ওচৰত অলপ বতাহটো বেছি। সেইখিনিত কিবা ক'লেও শুনা পায় নে নাপায় একো গম নাপাওঁ। চ' এইখনেই আছে টাউনখন। আৰু সিফালে পাহাৰৰ ওপৰত যাব পাৰি, অলপ পিছত পাহাৰৰ ওপৰতো যাম। ইফালে এটা ট্ৰেকিং ৰোডো আছে, ট্ৰেকিং ৰোডটোত যাবলৈ ট্ৰাই কৰিম। প্ৰথমে টাউনখন চাই লওঁ। এখন আচলতে এখন টুৰিষ্ট প্লেচ হয়, এইখনে টাউনখন হয় আৰু আছে আগলৈ। লাষ্ট টাইম যেতিয়া আহিছিলোঁ আমি এখন BNBত আছিলোঁ, কিন্তু এখন অলপ কষ্টলি হয়। ইফালেও অলপ বাৰ আছে, চব বন্ধ হৈ আছে এতিয়া। ফাৰ্ষ্ট টাইম আহোঁতে ইমান এটা চাব পৰা নাছিলোঁ, আৰু ছেকেণ্ড টাইম যেতিয়া আহিছিলোঁ তেতিয়াও কলেজৰ পৰাই লৈ আহিছিল, কিন্তু তেতিয়া সন্ধিয়া লৈ আহিছিল। আচলতে ছেকেণ্ড টাইম যেতিয়া লৈ আহিছিল তেতিয়া আমাক ইয়াতে আমাক আইৰিছ ডেন্স শিকাইছিলে।
সকলোৱে চাব বিচাৰিছে আয়াৰলেণ্ডৰ গাঁওনো কেনেকুৱা দেখিম। ঠিক গাঁও বুলি ক'ব নোৱাৰি, এখন টাউন বুলি ক'ব লাগিব, কাৰণ একেবাৰে গাঁও নহয়। এতিয়া আমি সাগৰৰ পাৰে পাৰে আগলৈ যাম আৰু আগত কি কি আছে চাম। এটা ভাল স্পট আছে তাতে, সেইটো আপোনালোকক দেখুৱাওঁ। আৰু এইটো হৈছে টুৰিষ্ট অফিচ। ইয়াত যদি আপুনি আহে ইয়াত সকলোখিনি ইনফৰ্মেশ্যন পাই যাব, মানে ক'ত থাকিব পাৰিব আপুনি আৰু কি চাবলগীয়া জেগা আছে গোটেইখিনি ইনফৰ্মেশ্যন ইয়াতে পাই যাব। আৰু ইয়াত গোটেইখিনি BNB ভৰি আছে আৰু লোকেল মানুহ যিখিনি আছে সেইখিনি পাহাৰৰ ওপৰে আছে। তথাপিও মাজে মাজে আছে আৰু লোকেল মানুহ। আৰু এইটো হৈছে ছেকেণ্ড ফ্ল'ৰটো। ইয়াৰ ওপৰত উঠিম আৰু ইয়াৰ ওপৰৰ পৰা আপোনালোকৰ ভিউটো দেখুৱাম। বাকী এইফালে ভাল লগা কিছুমান ঘৰ আছে। আৰু ইয়াতে বহুতে কেম্পিং ভেন লৈ আহে, ৰাতি ইয়াতে থাকে। ৰাতি ইয়াতে থাকি উইকেণ্ডটো এনজয় কৰে আৰু ছানডে গুচি যায় ঘৰলৈ। ফৰ্টটো খোলা আছেনে নাই ক'ব নোৱাৰিম, কাৰণ বহুত ৰাতিপুৱাই আহিলোঁ মই। এইটো এটা পৰ্ট হয় আৰু সিফালে এটা পৰ্ট আছে, সেইফালেদি ঘূৰি যাব লাগিব সেইটো পৰ্টলৈ। আৰু এই পাহাৰকেইখন নৰ্দাৰ্ণ আইলেণ্ডত পৰে, য'ত নেকি আমি যাব নোৱাৰিম। এতিয়া আমি ফৰ্টটোৰ ভিতৰত যাম, তাত ভিতৰত কি আছে চাম। ৰাস্তাটোৱে হেৰাই গৈছে। আগত আছে, মই গাড়ীখনৰ পিছফালে চাই আছোঁ। আৰু ইয়াতে এটা পাব্লিক টয়লেটো আছে, গতিকে কেম্পিং কৰিবলৈ আহিলে ইয়াত ইমান এটা প্ৰব্লেম নহয়। এইফালে ফৰ্টটোৰ ওপৰত যাব পাৰি। ইয়াতে অলপ বতাহটো কম। আগত আৰু এটা জেগা আছে, ইফালেও যাব পাৰি। ইফালে এটা সৰু জংঘলৰ মাজেদি এটা ৰাস্তা গৈছে, যিটো হাইৱেত ওলাইগৈ। আৰু ইফালে ব্ৰিজখন আছে, যিটো ৰাস্তাৰ মানে হাইৱে ওপৰতে গৈ টাউনখনত যাব পাৰি। আমি এইটো ৰাস্তা দি যাম, সেইফালে নাযাওঁ কাৰণ অকলে আছোঁ, ভয় লাগে। এইফালে সোমাই যাব পাৰি, কিন্তু এতিয়া বন্ধ আছে। আৰু সেইটো হাইৱে চাওক, এখন ব্ৰিজখন। এতিয়া আমি এইফালে যাম, এইফালে চিধা গৈ ৰাস্তাটো পালোঁৱে। এইটো টাউনৰ ৰাস্তাটো। টাউনখনৰ ভিতৰৰ ৰাস্তাবোৰ সৰু সৰু একেবাৰে। ৰাস্তাবোৰ বাদ দিয়কচোন, ঘৰবোৰ চাওক কিমান মৰম লগা ঘৰ। আৰু গোটেই টাউনখন চাফা কৰি ৰাখিছে। অলপ আগতে পুলিচ ষ্টেচন এটা আছে। পুলিচ ষ্টেচনবোৰ ইয়াত গাৰ্ডাই বুলি কয়, গাৰ্ডাই ষ্টেচন। আৰু ইয়াৰ পৰা বাইক হায়াৰ কৰিব পাৰি, বাইক মানে চাইকেল হায়াৰ কৰি গোটেই টাউনখন ঘূৰিব পাৰি। এতিয়া বন্ধ হৈ আছে, কেতিয়া খোলে গম নাপাম। এতিয়া আমি পাহাৰৰ ওপৰলৈ যাম। ইয়াত এটা ট্ৰেকিং ৰুট আছে, গতিকে ট্ৰেকিং ৰুটটো কিমান দূৰলৈ যাব পাৰি চাওঁচোন। ৰাস্তাটো বহুত ওখ হয়। এইফালেদি আমি লাষ্ট টাইম আহোঁতে আধা বাটৰ পৰা যাবই নোৱাৰিছিলোঁ। অৱশ্যে লাষ্ট টাইম আহোঁতে
মোৰ ৰুমমেট আৰু মোৰ দুইজনৰে অৱস্থা বেয়া হৈ আছিলে, সেইকাৰণে আধা বাটৰ পৰা ঘূৰি আহিব লগা হৈছিল। এবাৰ চাওঁচোন কিমান দূৰ যাব পাৰি, এবাৰ ভিউটো চাওক। পিছফালৰ ঘৰটো ভাল লাগিছে, আঙুলি দি দেখুৱাই দিয়া নাই, হয়তো কোনোবা থাকিব পাৰে, কি ভাবে ঠিক নাই। আৰু এইফালে ভেড়াবোৰ কালাৰ কৰি থৈ দিছে যাতে কোনটো কাৰ ভেড়া গম পায়। সেইটোৱে হ'ব চাগে, মই নাজানো, এনে কৈছোঁ। লাষ্ট টাইম আমি আহোঁতে ইমানখিনিলৈকে আহিছিলোঁ। এই যিখন পাহাৰ দেখিছে, মই লাষ্ট ভ্লগত যিখন পাহাৰত গৈছিলোঁ মানে ৰেভেন্সডেল, সেই পাহাৰৰ বেক ছাইডটো, এই পাহাৰখন যদি ক্ৰছ কৰিব পাৰোঁ মই সেইখন পাহাৰ পামগৈ। আচলতে এই পাহাৰখনৰ পিছফালে ডাণ্ডাল, মানে মই য'ত থাকোঁ। এবাৰ ভিউটো চাওক। এতিয়া ইয়াৰ পৰা যাওঁ, অকলে আছোঁ, কোনো নাই, ভয় লাগিছে। পালোহি কিবাকৈ টাউনখন। এতিয়া কিবা এটা খাই লওঁ, বম ভোক লাগিছে। ইয়াতে তাতে বহুতকেইখন ৰেষ্টুৰেণ্ট আছে, এতিয়া কোনখনত খাওঁ। আৰু ইয়াতে গোটেই বাৰখিনি আছে, চব বন্ধ হৈ আছে এতিয়া। এখন আছিলে 2খন অপশ্যন একেলগে আপুনি টাচ কৰিব বিচাৰে নেকি? যদি বিচাৰে ভিডিঅ'টো পজ কৰি পঢ়ি লওক, মোৰ ইমান ধৈৰ্য নাই পঢ়িবলৈ। একেবাৰে ডাষ্টবিন, কেম্পিং ছাইডত যোন আহে তেওঁলোকৰ বাবে দিছে শিলৰ বেঞ্চ। এতিয়া ৰ'দটো ওলাইছে যেতিয়া ব্লগটো সামৰিব লৈছোঁ। যি কি নহওক, আজিলৈ ইয়াতে সামৰিছোঁ। আজিৰ পৰা ৰেগুলাৰ ব্লগ দিবলৈ ট্ৰাই কৰিম, মাজতে বহুত ডাঙৰ গেপ পৰি গ'ল। যি কি নহওক, কেনেকুৱা পালে জনাব ব্লগটো। আজিলৈ বাই বাই।